खुलुमबाय रिपाब्लिक निउसआव साफ्रोमबो नायगिरि रायजो राजा बिथांमोनखौ बरायबाय। बे समाव फोसावनो नागिरदों मोनसे गोनांथार खौरां। बिटिसि दाफुंजेननाय समनिफ्रायनो बिटिसि शासनाव थानाय बिपिएफ सरकारा फ्राय जौगानायनि बांसावना लानाय खोनानो मोननाय जायो, नाथाय अंगुबै सावगारिया जुदा। अदालगुरि जिल्लानि सिङाव थानाय कलाइगावनि पुब गेरुवा गामियाव रायजो राजाया दिनै गावनो बानायना लानांदों दालां। बोसोर बोसोर गेरुवा गामिनि गेजेरजों बोहैलांनाय नवा दैमाया पुब गेरुवा गामियाव लोमसावनानै दैबाना सोमजिहोना गोबां खहा खालामलाङो। गामियाव दालां बानायनांगौ होनना गोबां खेब बारग' इएम जगदीश सरकारखौ खावलायहैदोंमोन रायजो राजाया, नाथाय खनसेबो नायफैयासै आरो दैबानाजों दुखु जारला भुगिनांनाय रायजो राजानि जेबो खबर लाफैयासै होनना सोंखारियो रायजो राजाया। दिनै गामि गंसेयैनो रायजो राजाया ओंखारनानै दालां बानायना लादों पुब गेरुवा गामिया। आमार गेरुवा गाँव गेरुवा नदीर पार बुलिओ कय, पुब गेरुवा बुलिओ कय। जोआ 17 बछरे आमार इएम सारे तार माने राजত্ব কৰি গেল বা বহুতবাৰ আমাৰ ইয়া মানে সঁহাৰি দিম বুলি দিয়া নাই। আৰু বিশেষকৈ দুখ লাগিছে তেওঁৰ ওচৰত কাৰণে কিবা এটা বিচাৰি গেলি নাই সেইখিনি মানুহ আমাক ভোট দিয়া নাই নহয়, এনেকৈ তাৰমানে চেঙৰ মাৰি উঠে। এনেকুৱা কথা বাৰ্তাগিলা আমাৰ তাৰমানে ইয়াতে এই গোবিন্দ মন্দিৰৰ কমিটি আছে, কমিটিত কোনে কয় তেনেকুৱা জগদীশ চৰকাৰে কয়। আমাৰ ইয়াতে কমিটিত আহে, কেতিয়াবা মাতিলে আহি ফালে কিবা সঁহাৰি তাৰমানে কৰে, কিন্তু তাৰপিছত একো নাই। যাৰ ফলস্বৰূপে আমি তাৰমানে আজি গোটেই ৰাইজে তাৰমানে ভুগিব লগা হৈছে। বেয়াকৈ তাৰমানে পৰিস্থিতি বহুত বেয়া, আপোনালোকে দেখাই পাইছে। 15 বছৰত তেওঁ তাৰমানে একো কৰি দিয়া নাই আমাক উন্নয়নমূলক কামত, বিশেষকৈ ৰাস্তা ঘাটৰ কাৰণে। আৰু যিটো এতিয়া দেখা পাই আছে আমি ৰাইজে নিজাববীয়াকৈ তাৰমানে এইখিনি কাম কৰি আছোঁ। যিহেতু আমাৰ ইয়াতে বসবাস কৰিব লাগিব, খেতি পথাৰ যিমান দূৰলৈ চাইছে তাৰমানে চব পুত গৈছে। এতিয়া আমাৰ ৰাইজৰ তাৰমানে হাঁহ নচৰা অৱস্থা হৈছে। জগদীশ চৰকাৰক বহুতবাৰ এনেকৈ কোৱা হৈছে আমাৰ এই মাথাউৰিৰ ব্যাপাৰত, ৰাস্তাৰ ব্যাপাৰত কোনো মাথা নামাৰে, কোনো চিন্তাধাৰাই নকৰে, বেলেগ ফালে মাথা মাৰে আৰু কয় যে বঙালী মানুহে ভোট নিদিয়ে, এইটো গাঁৱৰ মানুহে ভোট নিদিয়ে, গেৰুৱাৰ গাঁৱৰে ভোটেই নিদিয়ে, এনেকৈ কৈ থাকে। আৰু সেইদিনা বানপানী হৈ যোৱাৰ পিছতো খবৰ পাইছোঁ যে আহিম বুলি কয়, নাহিলে তেওঁ আহিলে আগতো কোৱা হৈছিল একবাৰ যে 20,000 মান টকা দিয়ক আমি এইখিনি বান্ধো, তেতিয়া বান্ধটো ভাঙা কম আছিল, কিন্তু সেইখিনিও কথা নুশুনিলে। আকৌ বেলেগৰ তাত শুনা পাওঁ যে 5 কোটি টকা সি খৰচ কৰিব ইলেকশ্যনত। এইটো কি কথা? 20,000 টকা দিব পৰা নাই, 5 কোটি টকা খৰচ কৰিব, এনেকুৱা ধৰণৰ কথা। আপোনালোকৰ ইয়াতে চৰকাৰৰ পৰা একো নাই সাহায্য আমি পোৱা নাই চৰকাৰৰ পৰা। এই বস্তাবিলাক আমি কালেকশ্যন কৰিছোঁ ৰাইজৰ পৰা, কিছুমান ধনী মানুহৰ পৰা অলপ অলপ খুজি মাগি আনি কৰি আছে। 15 বছৰ ৰাজত্ব কৰিলে কিন্তু একো নিদিলে, চাব অহা নাই। আমি কৈছিলোঁ আহক, কি কৰা যায় এইটো চাওক, সি নাহিলে। এই মেইন ৰাস্তা দি ঘূৰি ঘূৰি যায়, আমি শুনা পাওঁ বালিপাৰা ফালে যায়, ইফালে ইফালে ঘূৰা ঘূৰি কৰি যায়। আমি বাদ দিছোঁ, আমি নাই তাক বাদ দিছোঁ, আমি ডাইৰেক্ট বাদ দিছোঁ। তাৰ ৰাজত্ব নচলে আৰু তাৰ শেষ হ'ল।